ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত পোনপ্ৰথমে মই সকলোবোৰ মুছলমান ধৰ্মী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ফ্ৰেণ্ডছ আজি দেখিছেনে বতৰটো আজি বৰষুণ দি আছে। বেলেগ দিনা ৰ'দ দিয়ে, আজি বৰষুণ দি আছে। আজি ক'ৰবাত যোৱা এটা প্লেন আছিল মই আৰু কেইটামান লগৰ ল'ৰা, কিন্তু আজি যোৱা নহ'ব কাৰণ কিয় বৰষুণ দি আছে। বৰষুণ দি থাকিলে বহুত দিগদাৰ হয়। সেইবাবে ফ্ৰেণ্ডছ আজি আমাৰ গাঁৱতে আপোনালোকক কিছুমান বস্তু দেখুৱাম বুলি ভাবিছোঁ। বস্তু মানে মোক এজন লোকে মাতি থাকে, আমাৰ গাঁৱৰে এজন ল'ৰা এজনে মাতি থাকে। তেওঁ মই আকৌ চাই আহি আপোনালোকক দেখুৱাম। তেওঁ মানে মূৰ্তি বনাই বিশেষকৈ সকলোবোৰ দেখুৱাম। আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই থাকক। প্ৰথম মই BMW খন লৈ যাত্ৰা আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। এইখনেই হৈছে মোৰ BMW, যিখন BMW মই আমাৰ মন্দিৰটোত থৈ দিওঁ। বলক এতিয়া আমি BMW খন লৈ যাত্ৰা আৰম্ভ কৰোঁ, চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ আমি মেইন ডেষ্টিনেশ্যনলৈ। ইয়াতে বনাই মূৰ্তি সৌটো দেখি আছেনে, সি তাত বহি কাম কৰি আছে। কাৰণ সি অকলে কাম কৰে, অকলে ইমানবোৰ মূৰ্তি বনোৱাটো সহজ নহয়। সেইবাবে তেওঁ বনাইছে, বহুতখিনি কাম বাকী আছে মূৰ্তি। আমাৰ মেইন এইটো হ'ল আমাৰ মূৰ্তি বনোৱা কৰ্মী। এই মূৰ্তি এটা বনাব লাগে কিমান সময় লাগেনো? মূৰ্তি লৈ টাইম লাগে বাবু, সৰু ডাঙৰ লৈ কথা। আৰু এইগিলা মূৰ্তিগিলা বনাওঁতে ৰংবোৰ দাম বহুত নেকি? দাম পৰে বহুতে পৰে। আৰু মাটিগিলা কৰবা না? মাটি গিলাই মই মলাঙৰ পৰা আনা যায়। মলাঙত নদীৰ কাষৰ পৰা আনা নেকি? নদীৰ মাটি নাই, বিলুৰ পায় আৰু মাটি। বিলুৰ মাটি, বোকা মাটিটো। এইটো হ'ল বোকা মাটি ফ্ৰেণ্ডছ। এইবোৰ দেখিছেনে, এইবোৰ মূৰ্তিসমূহ বনাই থৈ দিছে। মানে মূৰ্তিসমূহ খেৰেৰে বনাই থৈ দিছে। ইয়াত খেৰ আনি থোৱা হৈছে। প্ৰথম মূৰ্তিটো বনাবলৈ খেৰেৰে বনাই ল'ব লাগে, তাৰপিছতে মাটিটো দিব লাগে। ফ্ৰেণ্ডছ এইগিলা ৰংগিলা থোৱাই আছে। এই ৰংসোপা আনি মূৰ্তিত মাৰিবলৈ এইবোৰ আপোনালোকে ফুলৰ ডিজাইন ইয়াত মাটি ভৰাই ডিজাইন দিব পাৰে। এইবোৰ সকলোবোৰ অনাই আছে ইয়াত। দেখিছে আপোনালোকে ৰংবোৰ আনি থৈ দিছে। ফ্ৰেণ্ডছ এইবোৰ কাপোৰ আনাই আছে, আপোনালোকে দেখিছেনে? এইবোৰ মূৰ্তিক পিন্ধাবৰ বাবে কাপোৰ আনি থৈ দিছে। এইবোৰ ৰং আনি থৈ দিছে। কোনোবাই যদি মূৰ্তি আনিব বিচাৰে, ইয়াৰ পৰা নিব বিচাৰে, কি কৰিবাতো হ'ব? মানে মোৰ ফোন নম্বৰটো লৈ লওক। ফোন নম্বৰটো ইয়াত ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে, কণ্টেক্ট কৰি আপোনালোকে মূৰ্তি ইয়াৰ পৰা নিব পাৰে। বিশ্বকৰ্মা পূজাত হওক, আপোনালোকে সৰস্বতী পূজাত হওক, ইয়াৰ পৰা মূৰ্তি নিব পাৰে। অলপ কম দামতে আপোনালোকে পাব, আহি যাব নে কি?